নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফাইনেলি আমাৰ হাতত আহি গ'ল পাঠদান পত্ৰ। আমাৰ অসম চৰকাৰৰ অধীনত যিটো বসুন্ধৰা 2.0ৰ অধীনত যিখিনি বেনিফিচিয়াৰী বা যিসকল ব্যক্তিয়ে অনলাইন আবেদন কৰিছিলে মাটিৰ পাট্টাৰ কাৰণে, এই পাট্টাৰ গোটেইখিনি আমাৰ যিমান কাম কাজ কৰি শেষ হোৱাৰ পাছত ইমান কষ্টৰ বিনিময়ত যিখিনি পাট্টাৰ কাৰণে আবেদন কৰা সকলো বেনিফিচিয়াৰীৰ এটা সুখবৰ আহি পৰিছে আৰু গোটেইখিনি এতিয়া আমাৰ হাতত যিমান কষ্ট কৰাৰ পাছত এই ফলটো আমাৰ কিন্তু এতিয়া মোৰ হাতত আছে। আমাৰ যিখিনি মানে ইয়াত মই যিখিনি কৰিছিলোঁ তাৰে বেনিফিচিয়াৰী এজনক আপোনালোকক দেখাই আছোঁ। মোৰ বেনিফিচিয়াৰী এজনে মই অনলাইন কৰি দিয়া এজনৰ আহিছে, তো মই নিজকে খুব আনন্দিত লাগিছে আৰু সেইটো ভাবিলোঁ যে আপোনালোকক শ্বেয়াৰ কৰোঁ, কাৰণ আপোনালোকেও তেনেকৈ কৰি থৈছে, আপোনালোকেও তেনেকৈ পাব। আৰু সেইটো পোৱাৰ পাছত চাওক এইটো কেনেকৈ দিছে আৰু কেনেকৈ পালোঁ সেইখিনি গোটেই সবিশেষ জনাম, আৰু যিসকলে পোৱা নাই সেইসকলৰো কি হ'ব সেইখিনি বিষয়ে আপোনালোকক জনাম। তো বলক ভিডিঅ' পলম নকৰি আৰম্ভ কৰোঁ। তো আজি কি হ'ল, 2 দিনমান হ'ল আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট চিলাপথাৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, আৰু অহাৰ পাছত আমাৰ কি হ'ল, এই পাঠদান পত্ৰ যিখন সেইখিনি যিসকল বেনিফিচিয়াৰী অনলাইন কৰাৰ পাছত জিঅ'টেক কৰিলে মণ্ডলৰ জৰিয়তে কৰাৰ পাছত তেওঁলোকৰ প্ৰিমিয়ামখিনি দিয়াৰ পাছত অনলাইনত প্ৰিমিয়ামখিনি পে' কৰাৰ পাছত তেওঁলোকৰ পাঠদান পত্ৰ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে। আৰু সেই পাঠদান পত্ৰখিনি আমাৰ ইয়াত মিটিং হৈছিলে। মিটিঙত আমাৰ যিসকল গাঁওবুঢ়া বা আমালোকৰ তেনেকৈ ৱাৰ্ড মেম্বাৰ তেওঁলোকৰ হাতত এইখিনি পাঠদান পত্ৰখিনি দিছে, আৰু পাঠদান পত্ৰখিনি দিয়াৰ পাছত ইয়াত গোটেইখিনি সবিশেষ জনাইছে যে কেনেকৈ কি কৰিব লাগিব, বা এই ডাক নম্বৰ দি আপোনালোকে নিজৰ জমাবন্দী কপিখনো ওলাব পাৰিব। তো আপোনালোকক চাওক, মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিব লৈছোঁ যে আপোনালোকে কেনেকৈ এইখন পাব আৰু কেনেকৈ কিবা কৰিব। আপুনি যদি কৰি থৈছিলে তেনেহ'লে আপুনি আপোনালোকৰ গাঁওবুঢ়া বা আপোনালোকৰ ওচৰ পাঁজৰৰ মেম্বাৰ বা প্ৰেচিডেণ্টৰ লগত আপোনালোকে যোগাযোগ কৰক, আৰু যোগাযোগ কৰি তাত আপোনালোকে অনলাইন পে' কৰাৰ পাছত, কাৰণ যিখিনিসকলে অনলাইন পে' কৰিছে প্ৰিমিয়াম পে' কৰিছে সেইসকলে কিন্তু এই পাঠদান পত্ৰখন পাব, অন্যথা কিন্তু আপোনালোকে নাপাব। কিছুমানৰ এতিয়াও পেণ্ডিং হৈ আছে, তেওঁলোকৰ সেইখিনি কিন্তু নাপাব, আৰু কিছুমানৰ কিন্তু ডেলিভাৰ্ড হৈছে, সেইখিনি কিন্তু পাব যিসকলে প্ৰিমিয়াম পে' কৰিছে। তো চাওক ইয়াত এই পাঠদান পত্ৰত গোটেইখিনি সবিশেষ কি লিখা আছে। অফিচ অফ দ্য ডাইৰেক্ট কমিশ্যনাৰ CUM বুলি লিখা আছে। তো ছেটেলমেণ্ট অফিচাৰ ধেমাজি বুলি লিখা আছে, আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ যিহেতু। তো ইয়াত গোটেই লিখা আছে আপোনাৰ এই পাঠদান পত্ৰ বুলি। ইয়াত চাওক সেই ব্যক্তিজনৰ নাম আছে, তেওঁৰ হাজবেণ্ডৰ নাম আছে, আৰু গোটেই ইয়াত কোনটো এৰিয়াৰ হয় সেইটো লিখা আছে, আৰু কিমান আমি প্ৰিমিয়াম পে' কৰিছিলোঁ সেইটো লিখা আছে। চাওক ইয়াত 75 ৰুপিজ প্ৰিমিয়াম পে' কৰিছিলোঁ, কৰাৰ পাছত কিমান তাৰিখত কৰিছিলোঁ সেইটো গোটেইখিনি লিখা আছে। তাৰপিছত তলত স্ক্ৰল ডাউন কৰিলোঁ, মই চাওক আপোনালোকক দেখাই আছোঁ। ইয়াত টোটেল এইটো আপোনালোকে চাব লাগিব যে আপোনালোকৰ গাঁওখন ব্লকখন কিমান হয়, চাৰ্কেল অফিচটো কোনটো হয়, এইটো মাটি কি বাৰী হয়, বাৰীৰ মাটি হয় নে আপোনাৰ খেতিৰ মাটি হয়, এগ্ৰিকালচাৰ হ'লে এগ্ৰিকালচাৰ আহিব। ইয়াত হোম ষ্টেট বুলি আহিছে, মানে আপোনাৰ ঘৰৰ মাটি। তো আপোনালোকে চাওক ইয়াত লিখা আছে 46,875 ৰুপিজ, কিন্তু ইয়াৰ টোটেল প্ৰিমিয়াম হৈছিলে। কিন্তু যিহেতু আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখিনি কৰাই আমাৰ প্ৰিমিয়ামখিনি তেওঁলোকে বহন কৰিছে, আৰু তেওঁলোকে বহন কৰি আমাক কিন্তু এইখিনি পাত্তা কৰাই দিছে। কৰাৰ পাছত ইয়াত চাওক গোটেই ইয়াত ডাক নম্বৰটো লিখা আছে, লাট ইমান আমাৰ ব্লকটো লিখা আছে, ইয়াত 163 নম্বৰ ডাকত লিখা আছে। আৰু ইয়াত চাওক ইয়াত লিখা আছে আপোনাৰ আৰু এটা বস্তু মই দেখাই দিব লৈছোঁ আপোনালোকক, কিমান মাটি হৈছে সেইটো আপোনালোকে দেখাই লৈছোঁ। চাওক ইয়াত লিখা আছে 3 কটা 15 লোচা মাটি কিন্তু হৈছে, ইয়াৰ পাট্টা হৈছে। আৰু ইয়াত লাষ্ট দুটা পেজ থাকে, দুটা পেজত এইটো ছেকেণ্ড পেজত এইটো ইয়াৰ ফটো আৰু কিবাখিনি আহিছে। ইয়াত গোটেইখিনি ডিক্লেৰেশ্যনখিনি লিখা আছে, টাৰ্মছ এণ্ড কণ্ডিশ্যন গোটেইখিনি ইয়াত লিখা আছে। তো আপোনালোকে যদি পোৱা নাই তো আপোনালোকক সেইটো ক'ম যে আপোনালোকে নিজে অতি সোনকালে যাওক, আপোনালোকৰ ব্লক ডেভেলপমেণ্ট অফিচত যাওক, বা আপোনালোকে গাঁওবুঢ়াৰ লগত কণ্টেক্ট কৰক। এইখিনি কিন্তু সকলো আমাৰ ডিষ্ট্ৰিক্টে কিন্তু এইখিনি আমাৰ গোটেই প্ৰচেছ কমপ্লিট হোৱাৰ পাছত কিন্তু এই পাঠদান পত্ৰখিনি কিন্তু দি আছে। তো আপুনি বহি নাথাকিব, আৰু যদি আপোনালোকৰ ৰিজেক্ট হৈছে তেনেহ'লে আৰু চিন্তা কৰিব দৰকাৰ নাই। ৰিজেক্ট হ'লে আপুনি চিন্তা কৰিব নালাগে, সেইখিনি কিন্তু আপোনাৰ আমাৰ মাৰ্চৰ পৰা কিন্তু সেইখিনি আৰম্ভ হ'ব। আৰু বসুন্ধৰা 3.0ৰ যিটো পৰ্টেল সেইটো আমাৰ মুকলি কৰি দিব, আৰু মুকলি কৰি দিয়াৰ পাছত লগে লগে কিন্তু আমিও অনলাইন কৰিব পাৰিম, বা আপুনি নিজৰ মোবাইলৰ জৰিয়তে বা যিকোনো CSC চেণ্টাৰলৈ গৈ আপুনি কিন্তু আবেদন কৰিব পাৰিব। তো বন্ধুসকল চাওক, আপোনালোকে এনেকৈ পোৱাৰ পাছত আপুনি এইখন আপোনালোকৰ জমাবন্দী কপিখন কেনে ওলাব। এই জমাবন্দী কপিখন ওলাবৰ কাৰণে আপোনালোকে কিন্তু নিজৰ ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব।
কেনেকৈ অ'পেন কৰিব মই দেখাই আছোঁ চাওক আপোনালোকে প্ৰথম ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব তো বন্ধুসকল চাওক আপুনি ক্ৰম ব্ৰাউজাৰত গৈ আপুনি তাত দবাব ৰেভিনিউ আছাম বুলি ক্লিক কৰিব দবোৱাৰ পিছত লিখি দিয়াৰ পাছত এনেকৈ আপোনাৰ ওচৰত এনেকৈ এখন পেজ অ'পেন হ'ব এই অ'পেন হোৱাৰ পাছত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব এনেকৈ পেজখন অ'পেন হোৱাৰ পাছত চাব আপোনাৰ ধেমাজি এইটো চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ যিটো আপোনাৰ চাৰ্কেল অফিচ হয় চাৰ্কেল অফিচটো চিলেক্ট কৰি ল'ব আমাৰ যিটো হয় চিলেক্ট কৰি লৈছে তাৰপিছত আপোনাৰ গাঁওখন ৰেভিনিউ ভিলেজখন আপোনালোকে বিচাৰি ল'ব যিখন আপোনাৰ কাগজখনত আছে বিচাৰি আপুনি সেইখন বিচাৰি ল'ব মই বিচাৰি লৈছোঁ তাৰপিছত দেখাই আছোঁ ৰ'ব এয়া চাওক আমাৰ ব্লকটো পাই গ'লোঁ মই সেই ব্লকত ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে কিন্তু এই পেজটো অ'পেন হ'ব পেজটো অ'পেন হোৱাৰ পাছত মই দেখাই আছোঁ মোৰ ডাক নম্বৰটো দিয়াৰ লগে লগে আপুনি আপোনাৰ ডাক নম্বৰটো দি দিব তো কেনেকৈ দিব চাওক চাওক এনেকৈ হ'ব আপুনি এই জেগাত আপোনালোকে কিন্তু আপোনাৰ ডাক নম্বৰটো দিব লাগিব সেই ডাক নম্বৰটো কেনেকৈ দিব প্ৰথমত আপুনি আপোনাৰ ইয়াত যিটো কেপচা আছে কেপচাটো কিন্তু আপোনালোকে দি ল'ব কেপচাটো আপুনি দিয়াৰ পাছত ইয়াত আপোনাৰ ডাক নম্বৰটো দিব ইয়াত কেপচাটো দিব দিয়াৰ পাছত আপোনালোকে কিন্তু ইয়াত চাৰ্চ বটনত ক্লিক কৰিব চাৰ্চ কৰি ল'ব চাৰ্চ কৰাৰ পাছত চাওক আপোনালোকৰ এনেকৈ অকণমান পেজটো লোডিং হ'ব লোডিং হোৱাৰ পাছত কিন্তু আপোনালোকৰ তাত ওলাই পৰিব মই দেখাই আছোঁ চাওক এনেকৈ লোডিং হোৱাৰ পাছত চাওক এতিয়া এনেকৈ দেখাই আছে কেপচাৰ ৰং বুলি দেখাই আছে মই আকৌ দিম কেপচাৰটো দি দিম ইয়াত চাইছেনে ন ডাটা ফাণ্ড বুলি দেখাই আছে যদি আপোনালোকৰ ডাক নম্বৰত তেনেকৈ নোলায় তেনেহ'লে আপুনি কিন্তু এই পাট্টাদাৰৰ নামটো দিব লাগিব পাট্টাদাৰৰ নামটো দি মেলি আপুনি চাৰ্চ কৰিব লাগিব তো মই পাট্টাদাৰৰ পাট্টা নম্বৰটো দি লৈছোঁ পাট্টা নম্বৰটো কিন্তু মোৰ লগত এতিয়ালৈকে আমি পোৱা নাই গতিকে আমি পাট্টাদাৰৰ নামটোহে দিম পাট্টাদাৰৰ নামটো দি আমি চেক কৰি ল'ম তো আপুনি যদি ডাক নম্বৰৰ পৰা যদি আপুনি নাপায় তেনেহ'লে আপুনি আপোনাৰ নামটো দি চাব আপুনি নামটো তেনেকৈ দি আপোনালোকৰ চাই ল'ব যি নাম হয় মই নামটো দি লৈছোঁ মই নামটো আগত দি চাই লৈছোঁ সেইটো নামত আছেনে নাই মই নামটো দি আছোঁ কিন্তু চাওক এই নামৰ যিখিনি মানুহ আছে গোটেইখিনি ওলাই পৰিছে তো মই চাই আছোঁ মই যিজনৰ নামটো মাৰি আছোঁ সেইজনৰ নাম কিন্তু এতিয়ালৈকে ওলোৱা নাই তাৰ মানে এইটো হ'ল যে যিখিনি মই ইয়াত চাওক মই যিখিনি মাৰিছোঁ সেইটো নাম মৰা মানুহজনৰ নামটো ইয়াত কিন্তু নাই কাৰণ এতিয়ালৈকে তেওঁলোকে আমাৰ যিখিনি পাট্টা হৈছে নতুন পাট্টাখিনিৰ কিন্তু এতিয়ালৈকে মেপিং হোৱা নাই বা তেওঁলোকৰ নেটত এতিয়ালৈকে শ্ব' কৰা নাই তো সেইটো এনেকৈ হ'লে আপোনালোকে একো চিন্তা কৰিব দৰকাৰ নাই আপোনালোকে ঘণ্টা সময় ৰৈ দিব বা কেইদিনমান ৰৈ দিব এসপ্তাহ 15 দিনমান ৰৈ দিব অট'মেটিকলি সেইটো আপোনালোকৰ নেটত আহি যাব তাৰপিছত আপুনি যেনেকৈ প্ৰচেছ দেখাইছোঁ সেই প্ৰচেছ মতে আপোনালোকে নিজে ডাউনলোড কৰি ল'ব নিজৰ জমাবন্দী কপিখন আৰু জমাবন্দী কপিখন ডাউনলোড কৰাৰ প্ৰচেছ যদি আপোনালোকে গম নাপায় তেনেহ'লে মোৰ ভিডিঅ'ত কমেণ্ট কৰি জনাব মই আন এটা ভিডিঅ' আপোনালোকক তেনেকৈ আৰু বিতংভাৱে আপোনালোকক বুজাই দিম কেনেকৈ আপোনালোকে এটা পাট্টা বা জমাবন্দী কপি কেনেকৈ ওলাব লাগে কেনেকৈ ডাক নম্বৰৰ পৰা কেনেকৈ নিজৰ পাট্টাদাৰৰ নামৰ পৰা বা আপোনালোকে ডাক নম্বৰ নাজানে পাট্টা নম্বৰৰ পৰা তো কেনেকৈ ওলাবলৈ সেই গোটেই সবিশেষ আপোনালোকে বেলেগ এটা ভিডিঅ'ত আন এটা ভিডিঅ'ত মই গোটেইখিনি কৰিম তো বন্ধুসকল মই এই ভিডিঅ'ত আপোনালোক কেনেকৈ কিমান বুজাব পাৰিলোঁ সেইটো মই গম পোৱা নাই কিন্তু জাষ্ট মই এনেকৈ লাগিছে যে আপোনালোকে মোৰ ভিডিঅ'ত যদি কিবা আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি থওক তেনেকৈ আৰু ভাল ভিডিঅ' পাবৰ কাৰণে তো বন্ধুসকল ইমানেকৈ আজিৰ ভিডিঅ' মই সামৰণি মাৰিছোঁ ধন্যবাদ বন্ধুসকল সুখত থাকক ভালত থাকক